নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ অসমীয়া হেণ্ডলুম প্ৰডাকশ্যন চেণ্টাৰত যিহেতু প্ৰশিক্ষণ হৈছিল। প্ৰশিক্ষণ আমাৰ যোৱা জানুৱাৰী 5 তাৰিখে শেষ হৈছে আৰু আজি হৈছে পৰীক্ষা। এই পৰীক্ষা ল'বলৈ গুৱাহাটীৰ পৰা এজন ছাৰ আহিছে। তেখেতে আমাৰ শিপিনীসকলক পৰীক্ষা লৈ আছে আৰু আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। এয়া চব সকলো শিপিনীয়ে অফিচৰ ফালৰ পৰা দিয়া ডেট লৈ আহিছে পৰীক্ষা দিবলৈ আৰু এয়া পৰীক্ষা দি থকা হৈছে। তেওঁলোকক সোধা পোছা কৰিছে, আচলতে তেওঁলোকে ট্ৰেইনিঙত কিমানখিনি কাম শিকিলে আৰু কি বাকী থাকিল তেওঁলোকক পৰীক্ষা লোৱা হৈছে। সঁচা কথা ক'বলৈ গ'লে আমাৰ শিপিনীবিলাকে সঁচাকৈ বহুত ভালকৈ সকলোখিনি কাম ধুনীয়াকৈ শিকি গ'ল আৰু আমাৰ যিহেতু 12 মাহে প্ৰডাকশ্যন চলি থাকে, সেয়েহে আমি আকৌ নতুনকৈ কাপোৰ প্ৰতিখন শালতে লগাই দিলোঁ। এয়া হৈছে জোৰ কাপোৰ নেভি ব্লু। আমাৰ শিপিনী এয়া বৰ তুলি আছে। যদিও আজি পৰীক্ষা, তথাপিতো শিপিনীবিলাকে নিজৰ কাম আমাক কৰি যায়। আমাৰ শিপিনীবিলাক সঁচাকৈ বহুত ভাল, তেওঁলোকে ৰখি নাথাকে, প্ৰতিটো কাম নিয়াৰিকৈ কৰি যায়। আপোনালোকক আমাৰ অসমীয়া হেণ্ডলুম প্ৰডাকশ্যন চেণ্টাৰত বোৱা কাপোৰ লাগিলে মোৰ লগত যোগাযোগ কৰিব, যদিহে আপোনালোকে ল'ব বিচাৰে। আৰু শেষত আমি সকলোৱে এখন গ্ৰুপ ফটো মাৰি আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।